हेलो गाइस आशा करो সকলোৰে ভালে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এইকেইদিন মানে পুৰা ৰ'দ দিছে আৰু পুৰা ক'বই নালাগে আৰু এনেকুৱা ৰ'দ দিছে মানে কালিতকৈ আজি বেছি হৈছে মানে পৃথিৱীখন সূৰ্যৰ কাষ চাপিছে নিচিনা লাগিছে, এনেকুৱা গৰম লাগিছে নহয়। আৰু মই পুৱাৰ কামখিনি সকলো শেষ কৰি ল'লোঁ, মানে কাপোৰ চাপোৰ ধুই মানে চব শেষ কৰিলোঁ আৰু ল'ৰাটো স্কুললৈ গ'ল আৰু দেউতাকো মানে ইটো সিটো কামৰ কাৰণে ওলাই গৈছে। এতিয়া মই মানে অকলে মানে এতিয়া মানে ঘৰৰ পৰা আৰু আমাৰ বাচিতৰ ঘৰলৈ মানে অহা যোৱা কৰিছোঁ মানে অকলে থাকি ভাল নালাগে ন, মানে ঘৰত কাম কৰি মানে থাকিলেও বেলেগলৈ মানে কি আৰু ওচৰতে মানে সিহঁতৰ লগত দুইটা কথা পাতিব যাবলৈ মন যায় ন, সেয়েহে এতিয়া মই গৈ কিনি আহিলোঁৱে। আৰু এতিয়া আজৰি হোৱাৰ পাছত মানে আপোনালোকৰ লগত মনৰ কথা শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। কৰোঁ মানে কি আৰু সদায় কৰিয়েতো থাকোঁ, মানে আজিও আগৰ দৰে মানে এনেদৰেই কথা পাতিম আৰু এতিয়া মই বাচিতৰ ঘৰৰ ফালৰ পৰা আহি এতিয়া আকৌ মানে ঘৰলৈ আহিছোঁ মানে অহা যোৱা আৰু মোৰ মানে কাম কৰি শেষ কৰি যাওঁ মানে এইফালে আকৌ অহা যোৱা কৰি থাকোঁ। পুৰা ৰ'দ দিছে ন, সেইকাৰণে মানে পুখুৰী পানীবিলাক ৰঙচুৱা পৰি গৈছে আৰু পানীবিলাক গৰম হৈ গৈছে। তাতে মানে হাঁহকেইটা চৰি থাকে, হাঁহকেইটা চাবলৈ আহিছিলোঁ মই, মানে যিহেতু খাই পেলাই ন, ৰ'দ দিলেও মানে চাওঁচোন পথাৰ পিনে গৈ চাওঁ। সেয়া মায়ে কম্বল মেলি থৈছে মানে ৰাতি অলপ ঠাণ্ডা লাগে ন, সিমান গৰমো হোৱা নাই, মানে ৰাতি ঠাণ্ডা অলপ হয়, গৰমটো মানে দিনত হয়। সেয়ে মানে ৰাতি কম্বল লয় আৰু এতিয়া দিনত মেলি থৈছে। দেখিছে নহয় কেনেকুৱা ৰ'দ পৰিছে নহয়, মানে মই পথাৰৰ পিনে ওলাই আহিছোঁ মানে ইমান ঠাণ্ডা অলপ হাৱা মাৰিছে ন। চাহলৈ আহি ল'লোঁ মানে পথাৰ ফালে নগ'লোগৈ, মানে যাবলৈ সাহসে নহ'ল আৰু আকৌ ঘূৰি আহি মানে বাৰী জেগা এডোখৰত চাহতে ৰ'লোহি। আমাৰ মানে বাৰীখন পূৰা ইজাপৰ নিচিনা, চাওকচোন বাঁহ গছ ভৰি আছে, ডাঙৰ গছ-গছনিয়ে ভৰি আছে, পূৰা হাবি হৈ আছে মানে। আৰু এইখন দেখিছেনে, এইখন ডাঙৰকৈ এখন বাৰী হয়, এইখন পূৰা মানে ৰিজাৰ্ভৰ নিচিনা হৈ আছে ইয়াত। আমি মানে আমাৰ ঘৰকেইটা মানে যোনহিত আছে নহয়, সেই জেগাডোখৰ মানে পূৰা মানে হাবিৰ নিচিনা মানে বাঁহ গছ আছে আৰু ডাঙৰ গছ আছে ন, আৰু পথাৰ ছাইডৰ ফালে আছে। সেয়েহে মানুহবিলাকে মানে অলপ ভয় খায় মানে কি জানেনে, অন্ধবিশ্বাসৰ দৰে মানে কথা এটা নাই জানো, ভূত প্ৰেত এইবিলাক সোমাই আছে নিচিনা লাগে বুলি কয়। বনৰীয়া সৈন্যবাহিনী কিন্তু আছে, বনৰীয়া সৈন্যবাহিনী মানে কি জানেনে, মানে কুকুৰা পোৱালি আৰু হাঁহ পোৱালি মানে ইমান খাই পেলাই ন। আমাৰ নেউল আছে মানে, আৰু এইটো আছে মানে দীঘল নেজীয়াটো গম পায় নহয়, তেনেকুৱা আছে মানে। আৰু মানে কি আছে মানে হেঁপাহ, নাম নাজানো, ৰুমৈ এনেকৈ বুলি কয়। মই মানে ইমান ভালকৈ দেখা নাই, কিন্তু কেটকেইটাটো দেখিছোঁ আৰু ভালকৈ। তেনেকুৱা মানে বনৰীয়া সৈন্যবাহিনী আছে আমাৰ ইয়াত, মানে আমাৰ লোকচান কৰি থাকে মানে তামোল গছৰ যে তামোল লাগে ন, তামোলৰ কলি খাই শেষ কৰি পেলাই, আৰু হাঁহ কুকুৰা পোৱালিবোৰ ধৰি খায়। প্ৰথম অৱস্থাত মানে বহুত ভয় লাগিছিলে মানে, আৰু ভয়তে জিও উৰি যাওঁ কৰিছিলে, এনেকুৱা ভয় লাগিছিলে। মানে এতিয়া থাকি মানে আদত হৈ গ'ল, এতিয়া মানে সিমান ভয় নলগা হ'ল আৰু। মই যেতিয়া প্ৰথম আহিছোঁ ইয়ালৈ আৰু আন্ধাৰ আছিলে মানে পূৰা গছ বেছি আছিলে, সেয়েহে মানে আন্ধাৰ নিচিনা লাগিছিলে, আৰু গধূলি ভালকৈ নহওঁতে মানে ৰাতি হ'ল নিচিনা লাগিছিলে, এনেকুৱা হৈছিলে। হয়তো লাগিবই দিয়কচোন, কিয়নো জানেনে, মই যোন বছৰ বিয়া হৈ আহিছোঁ সেই বছৰে আমাৰ মানে মোৰ বৰজনাজন ডাঙৰ ককাইজন মৃত্যু কেনেকৈ হৈছিলে জানেনে, ৰাতি শুই থাকোঁতে মানে নাকটো বাজিলে আৰু মানে ডেটে পূৰা নাই বুলি কিনিয়ে কৈছে, মানে মৰিয়েও থাকিলে। তাৰপাছত আৰু ভূতে খালে ভূত ওলাইছে, মানে গোটেই মানে গাঁৱত হুলস্থুল, মানে আমাৰ এইডোখৰলৈ মানে দিনতে মানুহ আহিবলৈ ভয় কৰিছিলে, মানে একদম দিনতে ভূতে ধৰি ল'ব নিচিনা হৈছিলে, মানে পূৰা ভয় খাইছিলোঁ আমি। কিছুমান থকাৰ পাছত
ভাইটিয়ে বিয়া পাতিলে আৰু ভণ্টি গাটো কিবা অচিনাক্ত বেমাৰে ধৰিলে। কেনেকুৱা মানে অচিনাক্ত বেমাৰ, ডাক্তৰো ধৰিব নোৱাৰিলে, আমি ঘৰৰ মানুহেও কোনেও ধৰিব নোৱাৰিলোঁ। কাম সকাম কৰি মানে মেডিকেলৰ ট্ৰিটমেণ্ট লগালেও ভাল নহ'ল, ঢুকাই থাকিলে। কোন জানেনে তাই ককয় মাকজনী, আপোনালোকক যে ককয় বুলি দেখাই থাকোঁ, ককয় জন্ম হোৱাৰ পাছতে মানে ককয়ে মাক কি একো চিনিয়ে নাপালে। এতিয়া আকৌ আমাৰ দদাজন ঢুকালে। দদাজনৰ শ্ৰাদ্ধত আপোনালোকক দেখুৱাইছিলোঁৱে। আমাৰ দদাজন কেনেকৈ ঢুকাইছিলে গম পায়নে? একো বেমাৰ আজাৰ নাছিলে, মানে হাঁহি মুখে ঘূৰি ফুৰিছিলে, তামোল কাটি লৈছিলে। লগৰ এজনৰ তেলনি আছিলে, তেলনি যাব নোৱাৰিলোঁ, সেইকাৰণে আজি মই গৈ কিনি পঢ়িমগৈ সিহঁতৰ ঘৰত বুলি কিনি কথা পাতিছিলে। আৰু গা নিজে ধুইছিলে, পানী চানী মাৰি লৈছিলে। মানে আনকালে বাইছে বা বোমাই পানী মাৰি কিনি থৈ দিয়ে গা ধুবলৈ, সেইদিনা নিজে মাৰি ল'লে। বাহিৰলৈ গৈ আহি গা ধুই ৰেডি হৈছিলে। তাৰপিছত পাছফালে গৈ কিনি ডাংডালতে ধৰিলে, মই পৰিছোঁ বুলি ক'লে, পৰি গৈছিলে আৰু মাত কথা নোহোৱা হ'ল। মেডিকেল লৈ যোৱা আধা ৰাস্তাতে খতমে হৈ থাকিলে। ভূতৰ কাহিনী এইবোৰ সঁচানে মিছা নেজানো, কিন্তু আমাৰ গাঁৱত যে বেয়া মানুহ আছে, ভূত পুহিছে এনেকৈ বুলি কথা ওলাইছে, কিন্তু সেয়া মই সঁচানে মিছা ক'ব নাযাওঁ। কিন্তু ডাক্তৰ মতে আৰু বৈজ্ঞানিক মতে চাবলৈ গ'লে মানে হাৰ্ট এটেক হোৱা, নহ'লে বা প্ৰেছাৰ ষ্ট্ৰক হোৱা এনেকৈ বুলিয়ে ক'ব। আৰু আজি বেছি দীঘলীয়াকৈ কথা নাপাতোঁ, কাৰণ সদায়তো কথা পাতিব লাগিব আপোনালোকৰ লগত। আজি যদি শেষ কৰি পেলাওঁ তেনেহ'লে কাইলৈ পাতিবলৈ মই আৰু কথাই বিচাৰিম। গতিকে আজিলৈ সামৰণি মাৰিছোঁ, বাই বাই।